নমস্কাৰ বন্ধুসকল, আপোনালোকলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কমলা ৰাভা পিক ফাৰ্ম ইউটিউব চেনেলৰ তৰফৰ পৰা। যিসকলে আজি মোৰ নতুনকৈ চেনেলটো আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব লগতে বেল আইকনটো দবাই দিয়ে যেন আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' দেখাবৰ বাবে। আজিৰ ভিডিঅ'টো লৈ আহিছোঁ মই মাইকী গাভিনী গাহৰিক আমি কেলছিয়াম আইৰণ মিনাৰেল মিক্সাৰ কিয় খুৱাব লাগে সেই বিষয়ত মই আপোনালোকক জনাই যাম, আৰু নুখুৱালে কি হয়, খুৱালে কেনেকুৱা হয় সেই বিষয়ত আপোনালোকক মই ভিডিঅ'টোৰ যোগেৰে দেখুৱাই যাম। আপোনালোকে ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাই যাম। কাৰণ মই মোৰ নিজৰ মাইকী গাভিনী গাহৰি এটাক মই মিনাৰেল মিক্সাৰ লগতে আইৰণ কেলছিয়াম মোৰ খুওৱাত কেইদিনমান দেৰি হৈছিলে। দেৰি হোৱাৰ ফলত মোৰ আজি পোৱালিসমূহ কেনেকুৱা হৈ আহিছে আপোনালোকে দেখা পাব। সেয়ে ভিডিঅ'টো যাতে স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই বলক মই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, মই আপোনালোকক দেখুৱাইছোঁ মোৰ পোৱালি কেইটা কেনেকুৱা হৈছে, আৰু মোৰ মাইকীটোও দেখুৱাইছোঁ। আপোনালোকে চাই যাব ভিডিঅ'টো, আৰু আপোনালোকে যাতে এনেকুৱা ভুল নকৰে, কাৰণ এনেকুৱা সমস্যা আপোনালোকৰ নহওক বুলি মই আজি ভিডিঅ'টো লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো চাব। এতিয়া বন্ধুসকল, মোৰ পোৱালি মাইকীটো ইয়াতে এইটোতে মোৰ পোৱালি আৰু মাইকীটো ইয়াতে ৰখা হয়। বন্ধুসকল, মই এনেকুৱাকৈ ৰাখোঁ মোৰ পোৱালি আৰু মাইকীটো। এইটোৱে মোৰ ঘৰটো পোৱালি ৰখা। এনেকুৱাকৈ মুহুৰি জালৰ দি বেৰা দিছোঁ। এইটোৰ কাৰণে আমাৰ ইয়াতে অলপ শিয়াল মাজে মাজে ওলায়, শিয়ালে পোৱালি লৈ যায়। এইটোৰ কাৰণে শিয়ালৰ কাৰণে এই নেট বেৰাখন দিয়া হৈছে, মহৰি নেট। আপোনালোকৰ ফালেও যদি তেনেকুৱাকৈ শিয়াল বা কুকুৰ তেনেকুৱা যদি পোৱালিসমূহ লৈ যায়, তেতিয়াহ'লে আপোনালোকে এনেকুৱাকৈ নেট বেৰা দিব। চাওক, মই চাৰিওপিনে দিছোঁ। আৰু মোৰ এনেকুৱা সেই ডাঙৰ পোৱালি কেইটামান সেই পোৱালিকেইটাও আহি পিনে ইয়াতে মাইকীটোৰ গাখীৰ খাব বিচাৰে। সেইটোৰ কাৰণেও মই নেটখনে মোৰ কামত দিছে। সেইটো কাৰণে নেটটো দিছোঁ, আৰু এই পোহৰৰ কাৰণে লাইট দিছোঁ। এই ধান খেৰ পোৱালিসমূহ ইয়াতে থাকে। অকল চাওক, আপোনালোকে এনেকৈ ৰাখিব পাৰিব। পোৱালি জন্ম পোৱাৰ পিছত আপোনালোকৰ যদি পাকাৰ তেনেকুৱা খোৱাৰ নাই, তেতিয়াহ'লে এনেকুৱাকৈ ৰাখিব পাৰে। মই এতিয়া আপোনালোকক মাইকীটো দেখাইছোঁ। মাইকী আৰু পোৱালিকেইটা কেনেকুৱা হৈছে আপোনালোকে চাব। আপোনালোকে যাতে আইৰণ আৰু কেলছিয়ামটো গাভিনী অৱস্থাত খুৱায়। এইটো মাইকীটো ঠিকে আছে বৰ্তমান। পোৱালিসমূহো এইকেইদিন ঠিকেই হৈছে, কাৰণ গাখীৰটো ঠিকে পাই আছে মাইকীটোৰ। যেতিয়া জন্ম পাইছিল এতিয়া বহুত দুৰ্বল হৈ আহিছিল, আৰু ডাঙৰ সৰু এতিয়াও হৈ আছে। এতিয়া অলপ সুস্থ হৈছে, আজি 5 দিন হ'ল। চাওক, পোৱালি কেইটামান সৰু সৰু আছে। সেইটোৰ কাৰণে আপোনালোকে মিনাৰেল কেলছিয়াম আৰু আইৰণ আপোনালোকে গাভিনী খৰচ কৰাৰ 15-20 দিন পিছৰ পৰা আপোনালোকে খোৱা আৰম্ভ কৰিব। তেতিয়া আপোনাৰ পোৱালিসমূহ ধুনীয়া হৈ আহিব জন্ম পোৱাৰ সময়ত, আৰু মাইকীটোৰো গাখীৰ বাঢ়িব। সেইটোৰ কাৰণে আপোনালোকে কিবা কৰি অলপ খোৱা ব্যৱস্থাটো কৰিব বন্ধুসকল। এতিয়া মই আপোনালোকক দেখুৱাম মোৰ যিটো মাইকীক মই মিনাৰেল লগতে আইৰণ কেলছিয়াম খুৱাইছিলোঁ, সেই মাইকীটোৰ পোৱালি দেখুৱাই আছোঁ, আৰু মাইকীটোও দেখুৱাই আছোঁ। আপোনালোকে চাব, আপোনালোকে চাই যাব। মই দেখুৱাই আছোঁ মোৰ যিটো মাইকীক মই মিনাৰেল আৰু হেৰি খুৱাইছিলোঁ কেলছিয়াম আইৰণ, সেইটো মাইকীৰ পোৱালিসমূহ দেখুৱাই আছোঁ। আপোনালোকে চাই যাব। অলপ ময়ো এইটোকো বাহিৰতে ৰাখি থৈ দিছোঁ, অলপ বন চন খাব দিছোঁ। কাৰণ বন চন খালে ভাল, গাহৰিৰ অলপ বন খাব পালে অলপ চলপ ভিটামিন পায় সিহঁতে। বন্ধুসকল, এইটো ইয়াতে এনেকৈ গোটেইকেইটাই টোপনি মাৰি আছে। এইকেইটা ইয়াতে টোপনি মাৰি আছে সিহঁতে ধুনীয়াকৈ। চাওক, এইকেইটা পোৱালিকেইটা ধুনীয়া ডাঙৰ ডাঙৰ হৈছে এই পোৱালিকেইটা। আৰু ক'ৰবাত গ'ল, দুটামান আছিলে, দুটা ক'ৰবাত গৈছে। সেইটো দাউৰি ফুৰে বাহিৰত, খোলা জেগাত থোৱা আছেতো,
সেইটো কাৰণে ঘূৰি ফুৰি মই বুন চুনৰ কাৰণে দিনত খাব দিওঁ, কাৰণ বুন খালে বহুত ভাল হয় গাহৰিৰ কাৰণে, সেইটো কাৰণে বুন খাব দিছোঁ। বন্ধুসকল আপোনালোকে এনেকুৱাকৈ ৰাখিব পাৰে ঘৰতে নিজৰ বাৰীতে, আমাৰ ঘৰৰ ব্যৱস্থা কৰিব নোৱাৰিলে এনেকুৱাকৈ ৰাখিব পাৰে আপোনালোকে। বন্ধুসকল আজিৰ ভিডিঅ'টো এয়াই আছিলে। আপোনালোকে মোৰ গাহৰি পোৱালিকেইটা কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো যদি আপোনালোকে ভাল বা বেয়া লাগিছে সেইটো কমেণ্ট কৰি জনাই যেন মোৰ পিছলৈ ভিডিঅ' বনোৱাত সুবিধা হ'ব। বন্ধুসকল আজিলৈ ৰাখিছোঁ, ধন্যবাদ।